নমস্কাৰ, হেল্ল' বিগিনাৰ চেনেলটোলৈ পুনৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে পুনৰ ভাল খবৰ। অসম সচিবালয়ৰ ফালৰ পৰা নতুন পদৰ মুকলি কৰি দিয়া হৈছে। এই পদসমূহ হৈছে আপোনালোকৰ গ্ৰেড 2 পদ, যিটো APSC ফালৰ পৰা আপোনালোকৰ এই পদসমূহ মুকলি কৰা হৈছে। তো গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা আমি বুজাই দিম। তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো এতিয়া বেছি দেৰি নকৰি বলক নটিফিকেশ্যনখনলৈ আগবাঢ়ো, তাতে আমাৰ কি কথা উল্লেখ কৰা আছে। নটিফিকেশ্যনখন লক্ষ্য কৰে, ইয়াতে আপোনালোকে দেখা পাব যে আছাম ছেক্ৰেটাৰী ৰিক্ৰুটমেণ্ট 2024 ষ্টেন'গ্ৰাফাৰ পোষ্ট হয়, যিসকল কেণ্ডিডেট এলিজিবল এণ্ড ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে অনলাইন এপ্লাই। ইয়াৰে যিটো আপোনালোকৰ লাষ্ট ডেট দিয়া হৈছে, লাষ্ট ডেটটো আপোনালোকৰ 3/10/2024, মানে অক্টোবৰৰ 3 তাৰিখত আপোনাৰ লাষ্ট ডেট। ঠিক আছে, আৰু এতিয়ালৈ বৰ্তমান এপ্লাই ডেট এতিয়ালৈ আৰম্ভণি হোৱা নাই। আৰু এই নটিফিকেশ্যনখন আপোনালোকৰ পাব্লিছ কৰিছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা, মানে APSC ফালৰ পৰা এইখন নটিফিকেশ্যনখন পাব্লিছ কৰা আছে। লগতে ইয়াৰ যোনটো জব ভেকেঞ্চি সেইটো গ্ৰেড 2 ভেকেঞ্চি হয় আপোনালোকৰ। ইয়াৰ যোনটো পদ হয় সেইটো হৈছে আপোনাৰ ষ্টেন'গ্ৰাফাৰ পদ, আৰু ইয়াতে টোটেল আপোনালোকৰ পষ্ট আছে 36টা আপোনালোকৰ টোটেল সৰ্বমুঠ পদ আছে। তাৰপিছত যদি আমি অকণমান তললৈ স্ক্ৰল ডাউন কৰোঁ, ইয়াতে আপোনালোকে দেখা পাইছে যে যিটো আপোনাৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ইংলিছত আপোনালোকৰ 26টা ভেকেঞ্চি আছে। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 আপোনালোকৰ যিটো লেংগুৱেজত আপোনালোকৰ 10টা পদ আছে। টোটেল আপোনালোকৰ মিলি 36টা পদ আছে এই দুটাত মিলি পেলাই। ইয়াতে আপোনালোকৰ যিটো দৰমহা প্ৰদান কৰা হ'ব, যিটো স্কিল পে আপোনালোকৰ 22,000ৰ পৰা 97,000 টকালৈ আপোনালোকৰ দৰমহা, যিটো আপোনালোকৰ ইয়াতে গ্ৰেড পে প্ৰদান কৰা হ'ব। গ্ৰেড পেটো আপোনালোকৰ 9,400 টকাৰ টোটেল হ'ব, মানে টোটেল আপোনালোকৰ দৰমহা 30,000ৰ ওপৰতে গৈ হ'বগৈ। তাৰপিছত যদি আপোনালোকে এটা অকণ তলত লক্ষ্য কৰি, ইয়াতে যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন উল্লেখ কৰা আছে, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে ষ্টেন'গ্ৰাফিৰ পৰা আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ যিটো এই বয়সৰ সময়সীমা আপোনালোকৰ দিয়া হৈছে এজ লিমিটটো আপোনালোকৰ 21 বছৰৰ তলত নহ'ব আৰু 38 বছৰৰ ওপৰত আপোনাৰ নহ'ব। আৰু তাতকৈ বেছি ডাঙৰ কথা যে 1/1/2024 ভিতৰত আপোনালোকৰ 21 বছৰ সম্পূৰ্ণ হ'ব লাগিব। ইয়াতে আপোনালোকে দেখা পাইছে যিটো আপোনালোকৰ এজ ৰিলেক্সেশ্যন, আপোনালোকে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন পাব। যিটো SC and ST 5 বছৰ পাব, OBC and MOBC 3 বছৰ পাব, PWBD কেণ্ডিডেটে 10 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াতে যিটো আপোনালোকৰ ইম্পৰ্টেণ্ট ন'টিচ যিখন আছে তলত উল্লেখ কৰা আছে যে দ্য এজ লিমিট অফ দ্য কেণ্ডিডেট উইল বি কেলকুলেটেড বাই দ্য বেচিক অফ দ্য ক্লাছ 10-12 এক্সামিনেশ্যন এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট ইছ্যু বাই দ্য ৰেকগনাইজ চেণ্ট্ৰেল ষ্টেট বৰ্ড কাউন্সিল হুৱেৰ এজ ডেট অফ বাৰ্থ ইজ ক্লিয়াৰ। মানে ইয়াতে আপোনালোকৰ যিখিনি আপোনালোকৰ ডেট অফ বাৰ্থ যদি ধৰা পাব, আপোনালোকৰ যিটো হাই ছেকেণ্ডেৰী এণ্ড মেট্ৰিকৰ যিখন এডমিট কাৰ্ড এণ্ড মাৰ্কশ্বিট আছিল, তাতে আপোনালোকৰ ডেট অফ বাৰ্থ এটা উল্লেখ কৰা আছে। তো সেইটো ৱাইছে আপোনালোকৰ ইয়াতে ডেট অফ বাৰ্থটো আপোনালোকৰ মিলাই চোৱা হ'ব যে হয় নে নহয়। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কথা কৈছে, যিটো আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ এপ্লিকেশ্যন ফিজ আছে, যিটো আপোনালোকৰ জেনেৰেল এণ্ড ইণ্টাৰভিউছৰ কাৰণে 297.20 ৰুপিজ, 297.20 টকা। ST, SC, OBC, MOBCৰ কাৰণে 197.20 টকা। BPL এণ্ড PWBD কেণ্ডিডেটৰ কাৰণে 47.20 টকা। আৰু ইয়াৰ যিটো আপোনালোকৰ পে'মেণ্ট মোড হয় সেইটো আপোনালোকৰ অনলাইন হয়। এই যোনখিনি পইচা আপোনালোকৰ কাটিব, এইখিনি আপোনালোকে অনলাইন পে'মেণ্ট হিচাপে পে'মেণ্ট কৰিব লাগিব। ইয়াৰ যিখন মই অফিচিয়েল নটিফিকেশ্যন আপোনালোকক দেখুওৱা নাই, অফিচিয়েল নটিফিকেশ্যনখন মই আপোনালোকৰ তলত ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে গৈ পেলাই আপোনালোকে ডাউনলোড কৰি পেলাই চাই ল'ব পাৰিব। আপোনালোকৰ কোৱালিফিকেশ্যনৰ অনুযায়ী আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। তো আজিতে ইমানখিনিতে আছিল ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই অকণ ভাল পাইছে, তেনেহ'লে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো আজিতে ইমানখিনিতে এৰিছোঁ। ধন্যবাদ। জয় আই অসম।